Hello everyone, welcome back to my channel. আজি আমি দুইটাই প্ৰজন শ্বপিং মললৈ আহিছোঁ ক্ৰিসমাছৰ কাৰণে চাওক ইয়াত বহুত অফাৰ দিছে আৰু ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে দেখি ভাল লাগিছে আৰু এই ছোৱালীজনী গান গাই আছিল তামিল সং গাই আছিল যেহেতু মই গানটো দি নিদুঁ কাৰণ দি দিয়াৰ লগে লগে কপিৰাইট আহি যাব সেইটো কাৰণে আপোনালোকে এনেকৈ ব্লগটো হেকলৈকে চাই থাকিব তাৰপিছত এয়া চাওক এইখিনি কাঠৰ আইটেম ইয়াত দুখনমান দোকান দিছে আৰু বহুত বস্তুবোৰ ধুনীয়া হয় আৰু আপোনালোকে চাই থাকক কাঠৰ আইটেমবোৰ মোৰ কিন্তু বহুত বেছি ভাল লাগে আৰু এইখিনি হৈছে চাওক ৰাজস্থানী এই পুতলাবোৰ আজিকালি খুব ট্ৰেন্ডিঙত চলিছে আমাৰ এখেতে কৈ আছে মই খৰমজোৰ লওঁ নেকি মই লৈ লওঁ বোলো তাৰপিছত এয়া বুদ্ধদেৱৰ মূৰ্তিবোৰ চাওক ইমান ধুনীয়া লাগিছে দেখিবলৈ নহয়নে আৰু সেইবোৰ তিজৰি টাইপৰ বস্তুবোৰ চাওক এই ট্ৰেডিশ্যনেল বস্তুবোৰ দেখিলে সঁচাকৈ বহুত ভাল লাগে আৰু এইখিনি চাওক গোটেইখিনি ডেকৰ আইটেম চাওক ইমান ধুনীয়া দেখিবলৈ সৰু ল'ৰা ছোৱালীৰ পুতলা আৰু এইবোৰ চাওক সঁচাকৈ বহুত ভাল লাগিছে বস্তুবোৰ দেখি এইখিনি বস্তু মই চবতকৈ বেছি ধুনীয়া পালোঁ বাকীবোৰ চব কাপোৰ চেলৱাৰ তাৰপিছত চুৱেটাৰ এইবোৰ আহিছিলে সেইবোৰতো ক'ব নহয় সেইবোৰ কাৰণে মই ভিডিঅ' নকৰিলোঁ তাৰপিছত এইখিনি অকণমান আনকমন লাগিছে এইবোৰ ৱাল হেংগিং হয় তাৰপিছত আমি দুইটাই অলপ ইয়াতে বহিছোঁ শ্বপিং মলতে ৰেষ্টুৰেণ্ট এখনতে ইয়াতে আমি কফি অৰ্ডাৰ দিছোঁ আৰু ইয়াৰ বাহিৰৰ বেকগ্ৰাউণ্ডটো চাওক কিমান আহল বহল হয় আৰু ইয়াত মানুহ যথেষ্ট হৈছে আজি আৰু এইখন শ্বপিং মললৈ অহা ভিডিঅ' মই আগতেও দিছোঁ আপোনালোকে যদি নাই চোৱা একবাৰ চাব পাৰে এতিয়া আমি কফি খালোঁ কফি খাই বৈ উঠি এতিয়া আমি ৰুমলৈ আহিলোঁ আৰু এই দুখন আমি ৱাল হেংগিং কিনিলোঁ কেনেকুৱা লাগিছে আপোনালোকে ক'ব তাৰপৰা নেক্সট ডে চাওক পাকঘৰটো কিমান মেচি বনি আছে বস্তুবোৰ একদম মানে বিশৃংখল হৈ আছে দেখি ইমান বেয়া লাগিছে মোৰ সেইটো কাৰণে মই প্ৰথমতে ওপৰৰ স্লেপৰ পৰা মই চফা কৰি আহি আছোঁ এতিয়া মই বস্তুবোৰ ভালদৰে এনেকৈ তলত থৈ দিছোঁ তলত থৈ দিয়াৰ পিছত ইয়াত মই নিউজ পেপাৰ মানে পাৰি দিছিলোঁ মানে নিউজ পেপাৰ পাৰি দিয়াৰ পিছত দেখিছোঁ যে উল্টাই মানে বহুত বেছিহে ধূলি সৃষ্টি হৈছে সেইটো কাৰণে মই চাফ চিকুণ কৰি উঠি এতিয়া বাচনবোৰ মই এনেদৰে ধুই আছোঁ কাৰণ বাচনবিলাকতো ধূলি পৰি গ'ল সেইটো কাৰণে সেই গোটেইখিনি বাচন মই ধুইছোঁ তাৰপিছত ইয়াতো মই চাফ চিকুণ কৰি দিছোঁ এনেকৈ ভীমবাৰ অকণমান ইয়াতো অকণমান এনেকৈ ঘঁহি দিছোঁ আৰু ওপৰতো ঘঁহি দিলোঁ এনেকৈ এতিয়া বস্তুবোৰ সজাই ৰাখিছোঁ চাওক আৰু এইখিনি হৈছে গোটেইখিনি ইয়াত এইফালে দেখিছে আপোনালোকে দাইল চাহপাত চেনি নিমখ সেইবোৰ আছে তাৰপিছত কাম কৰি উঠি মোৰ চাহ খাবলৈ মন গ'ল সেইটো কাৰণে মই চাহ খাই আছোঁ এতিয়া তাৰপিছত এইটো আমি লৈছোঁ এমাজনৰ পৰা বেম্বো শ্বুট পিকল বহুদিন ঘৰুৱা বস্তু একো খাবলৈ পোৱা নাই অসমৰ বস্তু একোৱে খাবলৈ পোৱা নাই সেইটো কাৰণে বেম্বো শ্বুট পিকলটো এবাৰ ট্ৰাই কৰি চাবলৈ মন গ'ল তাৰপিছত এয়া আপোনালোকে দেখিছে এইটো হৈছে ৰংগলী পাউডাৰ হয় যি মানে ইউজ কৰিবলৈ বহুত ভাল হয় আৰু আগৰ ব্লগটোত আপোনালোকে নিশ্চয় দেখিছে সেই আইতাগৰাকীয়ে এইটো পাউডাৰে ইউজ কৰি আছিলে সেইটো কাৰণে মই ইউজ কৰিছোঁ তাৰপিছত আজি আমাৰ এখেতে মাংস বনাব দেই এটা ইজি ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম পিঁয়াজখিনি ভাজিবলৈ দিছোঁ তাৰপিছত বিলাহী কাটিলে তাৰপিছত ইয়াত আদা নহৰু গুটি জালুক ডালচেনি ইলাইচি এই সকলোবোৰ খুন্দি লৈ পেলাই এতিয়া ইয়াত এড কৰি দিছে এতিয়া বিলাহীখিনি দি দিছে এতিয়া এইখিনি অলপ সময় সিজিবলৈ দিব তাৰপিছত ইয়াত হালধি দিছে এতিয়া লাল মিৰ্চি পাউডাৰ দিছে যোৱাকালি যেহেতু সানডে আছিলে হেতু কাৰণে সানডে স্পেশাল কিবা এটা হ'বই লাগে নহয়নে বাৰু
ইয়াত দিছে জিৰা পাউডাৰ কোৰিয়েণ্ডাৰ পাউডাৰ যেহেতু মই মোৰ চেনেলত এনেকুৱা ৰেচিপি মই শ্বেয়াৰ নকৰোঁ কাৰণ মোৰ চেনেলটো হৈছে আপোনালোকে গম পায় ভ্লগ হোম স্কিন কেয়াৰৰ ৰিমেডিজ সেইটো কাৰণে মই এইবোৰ বেছি ফ'ল' নকৰোঁ কিন্তু আজি মোৰ মন গ'ল কিয়নো এটা ৰেচিপিকে শ্বেয়াৰ কৰোঁ তাৰপিছত তেখেতে গৰম মছলা দিছে এনেদৰে ভালকৈ সিজিবলৈ দিব তাৰপিছত ইয়াত অকণমান চেনি দি দিছে চেনি দিলে মানে কি হয় মাংসৰ কালাৰখিনি ধুনীয়াকৈ ফুটি উঠে আৰু দেখিবলৈ ভাল লাগে তাৰপিছত ইয়াত কি দিছে দৈ দিছে দৈ দিয়া মাংস আপোনালোকে নিশ্চয় খাইছে আৰু এনেকৈ খাই চাবচোন আপোনালোকে এনেকৈ বনাই খাই চাব এতিয়া চাওক এতিয়া এইখিনি ভালদৰে সিজিবলৈ দিব অলপ সময় তাৰপিছত ইয়াত মাংস দিছে এয়া চাওক ইয়াত কোনো পানী দিয়া নাই দেই অকল মাংস আলু নাই আলু নিদিয়াকৈ আপোনালোকে অকল মাংস এনেকৈ বনাই খাই চাবচোন সঁচাকৈ খাবলৈ বহুত টেষ্টি হয় ভাত দাইল অলৰেডি হৈ গ'ল তাৰপিছত আজি ময়ে ক'লোঁ তেখেতক আপুনি বনাওকচোন আজি মাংস সেইকাৰণে তেওঁ ক'লে ঠিক আছে দিয়া আজি মই বনাম বুলি ক'লে সেইটো কাৰণে তেওঁ এইবোৰ কুকিং কৰি খুব ভাল পায় তেখেতে খুব মানে চখ আছে সেইটো কাৰণে তেওঁ বনাবলৈ আৰম্ভ কৰিছে এতিয়া ইয়াত অকণমান চিকেন মছলা দিব চাওক তাৰপিছত এতিয়া এইখিনি সিজিবলৈ দিব অলপ সময় এয়া মাংসখিনি অলমষ্ট হৈ গ'ল এয়া কালাৰটো চাওক এয়া চাওক দেখিবলৈ কিমান ধুনীয়া লাগিছে আজি আমি কলপাতত ভাত খাম এয়া ভাত মাংস লৈছোঁ তাৰপিছত অকণমান বেম্বো শ্বুট খৰিচা এয়া বইল দাইল ঠিক আছে গাইজ আজি তেতিয়াহ'লে আমি ভাত খাই লওঁ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব বেম্বো শ্বুট উইথ ভোট জলকীয়া বাই বাই গাইজ